हेलो एवरीवन वेलकम टू माय होम किचन। तो আজি আমি বনাম মিক্স সবজি। তো চাই লওক কি লাগে। ইয়াত মই বুট আৰু মচুৰ দালি তিয়াই লৈছোঁ আৰু সবজিৰ ভিতৰত লৈছোঁ আলু, পটল, বিলাহী, তিয়ঁহ আৰু জিকা আৰু লৈছোঁ দুটা পিঁয়াজ, নহৰু আৰু কেঁচা জলকীয়া। আটাইখিনি ৰেডি হৈ গৈছে। এয়া কেৰাহীত মই অকণমান জিৰা দি দিছোঁ তেলত। এতিয়া পিঁয়াজখিনি ফ্ৰাই কৰি লওঁ। সবজিখিনি দি অকণমান লৰাই লৈছোঁ। একেবাৰে কম মছলা পাতিৰে মই বনাম। নিমখ, হালধি গুড়ি, জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি। এতিয়া দালিখিনি দি দিছোঁ। আটাইখিনি মিক্স কৰি ল'ম। এতিয়া মই দিছোঁ সবজি মছলা। আটাইখিনি মিক্স কৰি লৈ পানী দিছোঁ। সবজিখিনিত মই এবাৰে পানী ইউজ কৰিম, তো অলপ বেছিকৈ দিছোঁ। 30 মিনিটৰ কাৰণে মই সিজিবলৈ দিছোঁ। মাজত মই আৰু ঢাকনি উঠাই চোৱা নাই, এইখিনি একেবাৰে সিজি গৈছে। 30 মিনিট পিছত আপোনালোকক দেখুৱাইছোঁ। যিখিনি ধুনীয়াকৈ সিজি গৈছে, হৈ গৈছে। মই আপোনালোকক ছাৰ্ভ কৰি দেখুৱাম। এয়া চাওক, আপোনালোকে ভাতৰ লগত খাব পাৰে, ৰুটিৰ লগত খাব পাৰে। এনেকৈ মাজে মাজে মিক্স চবজি বনাই খাবচোন, বহুত ভাল লাগে। প্লিজ ট্ৰাই কৰিব। যিহেতু ল'ৰা ছোৱালীসকলে এতিয়া চবজি খাব নোখোজে, তো এনেকৈ বনাই দিলে সিহঁতেও খাব।